নমস্কাৰ মই সকলোকে মোৰ বিকাশ পইণ্ট ভিডিঅ' চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ কৰোনা ভাইৰাছৰ ওপৰত এটা কবিতা আবৃত্তি কৰিবলৈ আহিছো কবিতাটো মোক মোৰ শিক্ষাগুৰু টেপুৰাম শইকীয়া ছাৰে মোক হোৱাটছআপ যোগেৰে প্ৰেৰণ কৰিছিল আসলতে তেখেতে বহুতো শিক্ষকতাৰ লগতে আপোনালোকক মই আগতে কৈছো শিক্ষকতাৰ লগতে বহুতো দিশত কাম কৰি আছে তেখেতে এই লকডাউনৰ সময়ত বিভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰি আছে তাৰ উপৰিও মোলে এটা কবিতা প্ৰেৰণ কৰিছিলে কৰোনা ভাইৰাছৰ ওপৰত এই কবিতাটো আপোনালোকক মই আবৃত্তি কৰাৰ আগতে দুটামান কথা আপোনালোকৰ মাজত কথা পাতিবলৈ আহিছো যদি মোৰ ভুল হয় ক্ষমা কৰিব আসলতে এই ভিডিঅ'টোৰ যোগেদি মই কাকো জ্ঞান দিবলৈ অহা নাই কাৰণ মই জ্ঞানী ল'ৰাও নহয় আপোনালোকে এটা এই ভিডিঅ' ক্লিপটো চাওকচোন যিকোনো মুহূৰ্তত মৃত্যু উপত্যকাত পৰিণত হ'ব পাৰে অসম আজি বজাৰ কৰিবলৈ ওলাই অহা সকলো হ'ব তাৰ কাৰণ প্ৰথমে অভয়াপুৰীৰ পৰাই আৰম্ভ কৰোঁ আহক বজাৰ নহয় যেন মেলা বহিছে অভয়াপুৰীত দুজনে আকৌ বজাৰৰ মাজতে হাতত ধৰাধৰিকৈ টনাটনি কৰি আছে কোনো ধৰণে সচেতন নহয় বজাৰ কৰিবলৈ অহাসকল মুখত মুখ থৈ গাত গা লগাই বজাৰ কৰি আছে গ্ৰাহকে এওঁলোকে কি বৰ্তমানৰ পৰিস্থিতি ধেমালি বুলি ভাবিছে শোণিতপুৰৰ ঢেকিয়াজুলিত আকৌ জুম বান্ধি বান্ধি বজাৰ কৰি আছে বজাৰত খ লোক আহিছে গৈছে বেপাৰীক ঘেৰি লৈ বজাৰ কৰি আছে জনা বুজা মানুহো আছে আলু বেঙেনা বিলাহীৰ বাবে লগাইছে হেতা ওপৰা লকডাউনৰ সময়ত এনে দৃশ্য দেখি আপোনাৰ চাগে গা জিকাৰ খাই গৈছে কিন্তু কি কৰিব এই সকলো বুজি পায়ো সমাজক বাৰে বাৰে বিপদতে পেলাব বিচাৰে কিহৰ কাৰণে এনেকে আছে কওক উপায় নাই সবকে একলগ কৰি লৈছে যে কোনো নিয়ম মতে কৰা নাই আপোনালোকে বিক্ৰী কিয় হা সবকে একলগ কৰি লৈছে কিয় এতিয়া মানুহৰ এই জুমটো লৈ চাওক দুলীয়াজানৰ দৃশ্য ৰাস্তাৰ কাষতে এজনে শাক পাচলি মেলি দিয়াৰ লগে লগে উবুৰি খাই পৰিল এদল লোক দেশৰ ইমান বিপদ আৰু সংকটৰ সময়ত নিজকে সংস্কৃতিবান বুলি দাবী কৰা তেজপুৰবাসীৰ মাজৰে এই সকল লোকৰ এয়া কেনেধৰণৰ সংস্কৃতি শিক্ষিত সজাগ সতৰ্ক বুলি ভাবি থকাসকলে আচলতে যে মুখা পিন্ধি থাকে তাৰ প্ৰমাণ ওলাই গ'ল এফালে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আনফালে এইসকলৰ নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ প্ৰৱণতা মনত ৰাখিব এনেকুৱা ভুলৰ বাবেই মৰিশালীত পৰিণত হৈছে ইখনৰ পিছত সিখন দেশ এতিয়া আপোনালোকে কি বুজিছে বাৰু আমি ভাবো গাঁৱত থকা লোকসকল অশিক্ষিত অযোগ্য কিন্তু এই ভিডিঅ' ক্লিপটো চোৱাৰ পৰা আপোনালোকে কি অনুমান কৰিব পাৰিছে এতিয়া গাঁৱত থকা লোকসকল অশিক্ষিত অযোগ্যতে নে চহৰত থকা লোকসকল অশিক্ষিত অযোগ্য মই চহৰত থকা প্ৰত্যেক লোকক ক'বলৈ যোৱা নাই বা চহৰত বাস কৰা লোকসকলক মই সকলোকে আঙুলিয়াই দি ক'বলৈ যোৱা নাই কিন্তু বজাৰ কৰিবলৈ অহা লোকসকলৈ চাওকচোন তেখেতলোকৰ সমাজৰ পৰিয়ালৰ দেশখনৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি তাৰ বিনিময়ত আমাৰ গাঁৱত ৰাইজসকল কিমান সজাগ হৈ আছে আপোনালোকে এবাৰ চাইছেনে আজি বজাৰ কৰিবলৈ গৈছে কোনসকল চহৰত থকা লোকসকল কিন্তু গাঁৱৰ কথা আজিলৈকে উল্লেখেই কৰা নাই এতিয়া আপোনালোকে অনুমান কৰিছে যে মই এইবোৰ কথা কিয় কৈছোঁ কাৰণ এই কৰোনা ভাইৰাছটো চবে জানেই সকলোৱে জানে যে কৰোনা ভাইৰাছটো কিমান এটা মহামাৰীৰ ৰূপ সকলোৱে জানেই তথাপিতো জানি শুনি ভুল কৰিলে মানুহে দেখিবলৈ বেয়া পায় আমি ভাবোঁ গাঁৱত থকা লোকসকলে একো নাজানে কিন্তু এতিয়া গাঁৱত থকা লোকসকলে এইবিলাক কাম কৰিছেনে নে চহৰত থকা লোকসকলে এইবিলাক কাম কৰিছে গতিকে বন্ধুসকল মই কাকো এই ভিডিঅ'টোৰ জৰিয়তে জ্ঞান দিবলৈ অহা নাই কিন্তু যিখিনি সমাজত দেখিছোঁ সেইখিনিৰ ওপৰত মই আপোনালোকক ব্যক্ত কৰিছোঁ যদি মোৰ ভুল হয় ক্ষমা কৰিব কোনো নিয়ম শৃংখলা নোহোৱাকৈ বজাৰ কৰিবলৈ এই লোকসকল কিদৰে দল বান্ধি ওলাই আহিছে আপোনালোকে হয়তো নিশ্চয় লক্ষ্য কৰিছে আচলতে এইবোৰ কি হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো
এইবোৰ আমাৰ সমাজত কি দেখিবলৈ পাইছোঁ? এয়াই নেকি আমাৰ শিক্ষিত লোক? আচলতে এওঁলোক শিক্ষিত নহয়, এওঁলোক ভদ্ৰ আৰু শিক্ষিত মুখা পিন্ধা লোক, যিসকলৰ বাবে আমাৰ এই সমাজবোৰ ক্ৰমান্বয়ে তললৈ পিছ পৰি গৈছে। সমাজত বাস কৰা কোনো শ্ৰেণীৰ বাবেই গোটেই সমাজ, গোটেই দেশখনৰ বদনাম হ'ব লগা হয়। আচলতে এইবোৰ কিয় হৈছে? নিজৰ পৰিয়াল, নিজৰ সমাজ, নিজৰ দেশখনৰ প্ৰতি চিন্তা কৰি অলপ হ'লেও আপোনালোকে সজাগতা অৱলম্বন কৰক। অসমত মাত্ৰ 21 দিন লকডাউন ঘোষণা কৰিছে, কিন্তু কোনোবা এটা জেগাত 6 মাহলৈকে লকডাউন ঘোষণা কৰিছে। আপুনি যদি 21 দিন বন্ধ হ'ব নোৱাৰে, 6 মাহ লকডাউন দিয়া লোকসকল কেনেকৈ আছে এবাৰ ভাবি চাওকচোন। আপোনালোকৰ এই সৰু সৰু সজাগতাবোৰ মানি নচলিলে লাহে লাহে দেশখন ধ্বংসৰ গতিত, বিশ্বখন ধ্বংসৰ গতিত ক্ৰমান্বয়ে গতি কৰিছে। আপোনালোকে নিশ্চয় এতিয়া গম পাইছে যে কোনবিলাক লোকৰ কাৰণে আমাৰ ধ্বংসৰ গতি অতি ক্ষীপ্ৰ হৈ গৈছে। বন্ধুসকল, আপোনালোকে মোক ভুল নুবুজিব, বেয়া নাপাব। আচলতে মই অন্তত সমাজত যিবিলাক ভুল দেখিছোঁ সেইবিলাক ভুল আপোনালোকৰ মাজলৈ আগুৱাই নিছোঁ। গতিকে বন্ধুসকল, মই আপোনালোকক কৰোণা ভাইৰাছৰ ওপৰত এটা কবিতা আবৃত্তি কৰিম বুলি কৈছিলোঁ। গতিকে আহক আমি কবিতাটো আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম কৰোণা। 2020 বৰ্ষত সমগ্ৰ বিশ্ববাসী পৰিল কৰোণা আক্ৰান্তত। কৰোণা ভাইৰাছ বিয়পাৰ ভয়ত লকডাউন ঘোষণা ভাৰতবৰ্ষত। লকডাউন আৰম্ভ 23 তাৰিখে, নীৰৱ নিস্তব্ধ হ'ল সমগ্ৰ দেশতে। সামাজিক সম্বন্ধ কেৱল নিজৰ বাবে, 1 মিটাৰ দূৰত্ব যেন সকলোৱে ৰাখে। সকলোৰে মুখত মাস্ক থাকিব, কৰোণা ভাইৰাছত বাধা হৈ পৰিব। ঘনাই ঘনাই চাবোন হাতত সানক, চাবোনৰ পানীৰে হাতখন ধুৱক। বিদেশৰ পৰা অহা ব্যক্তিসকলে ভিতৰতে সোমাই থাকক 14 দিনলৈ। সকলো ৰাইজ ভিতৰত থাকক, কৰোণাৰ পৰা হাত সকলোৱে সাৰক। এই কথা চৰকাৰে কৰিছে ঘোষণা, নিজৰ লগতে আনকো নিজে বচোৱা। যি লোকে নিয়মবোৰ মানি চলিব, তেওঁলোকৰ জীৱনটো সুস্থ হৈ থাকিব। চৰকাৰৰ নিৰ্দেশ সকলোৱে মানি চলক, নিজৰ দেশখন ৰক্ষাৰ প্ৰতি সকলোৱে আগবাঢ়ক। অদৃশ্য শত্ৰু বিশ্বলৈ আহে, একো উপায় নাই ৰুধিবৰ বাবে। ধন্যবাদ।